নমস্কাৰ। আমি সকলোৱে গান ভাল পাওঁ, লাগিলে শুনিয়ে হওক নাইবা গায়ে হওক। অবভিয়াছলি আমি সকলোৱে ভাল গাব নোৱাৰোঁ। আমি হয়তো কোনোবা নহয় কোনোবা মুহূৰ্তত বিচাৰোঁ বা এসময়ত বিচাৰিছিলোঁ ভালকৈ গাব পৰা হ'লে। আমাৰ আত্মসচেতনতা ইমান বেছি যে অতি কম সংখ্যকেহে যেতিয়াই ইচ্ছা কৰে য'তেই ইচ্ছা কৰে গাব পাৰে, আৰু গোৱা মানে ডাঙৰকৈ গোৱাৰ উপৰিও গুণগুণোৱাৰ কথাও ধৰা হৈছে। গান সেইবিলাক এক্টিভিটিৰ অন্যতম য'ত আমি এহাতেদি খুব বেছি স্বীকৃতি বিচাৰোঁ বা আশা কৰোঁ কোনোবাই এদিন আহি হঠাতে আমাক আৱিষ্কাৰ কৰিবহি আৰু আমাৰ প্ৰতিভাই স্বীকৃতি পাব, আনহাতেদি আকৌ খুব বেছি ইনকম্পিটেন্স অৰ্থাৎ অসমৰ্থ বা অযোগ্য বুলিও ভাবোঁ নিজকে। ভাল গোৱা মানুহো বহুত আছে, কিন্তু এনেদৰে ভবালৈও কম নহয়। এইদৰে ভবাটো এটা দুখৰ কথা, কাৰণ গান গোৱাটো অৰ্থাৎ ছিংগিং হৈছে মানুহ হিচাপে আমাৰ অন্যতম এটা মষ্ট বেছিক এক্সপ্ৰেশ্যন, য'ত কোনো বেয়া হ'ব নোৱাৰে বা কোনো মানুহক আমি গান গোৱাটোত বেয়া বুলি ক'ব নোৱাৰোঁ। এসময়ত আফ্ৰিকাত ক'ৰবাত ঘন অৰণ্যৰ কোনোবা গুহাত বাস কৰি থকা আমাৰ পূৰ্বপুৰুষসকলেও সম্ভৱতঃ কথা ক'বলৈ ভাষা আৱিষ্কাৰ কৰাৰ আগতেই শিকিছিল গান গাবলৈ। আনকি আমি নিজেও যেতিয়া কেঁচুৱা আছিলোঁ, আমি সকলোৱে হয়তো কথা ক'বলৈ শিকাৰ বা কথা বুজাৰ আগতে নিচুকনি গীতবোৰ শুনি টোপনি গৈছিলোঁ বা অইন কথাত ক'বলৈ গ'লে ৰেচপণ্ড কৰিছিলোঁ। প্ৰায় সকলো সমাজতেই সমূহীয়াকৈ গোৱাটো এটা অন্যতম সাংস্কৃতিক উপাদান। উদাহৰণস্বৰূপে আমাৰ নামঘৰৰ নাম গোৱা, বিভিন্ন ধৰণৰ লোকসংগীতবিলাক ইত্যাদিৰ পৰা আৰম্ভ কৰি ফুটবল খেলত ষ্টেডিয়ামৰ দৰ্শকে গোৱা গীতলৈকে কালেক্টিভ ছিংগিং আমাৰ ছ'চাইটিৰ এটা অংশ। এনেদৰে যেতিয়া সমূহীয়াকৈ গাই থকা এদল মানুহৰ লগত আমিও গান গাওঁ, আমি এইটো জানো যে আন মানুহবোৰেও একেকেইটা শব্দই কৈ আছে, একেধৰণৰ সুৰতেই গাই আছে। আমাৰ দৰে তেওঁলোকেও নিজৰ সকলো লাজ, নিজকে ভাল গোৱাৰ বাবে যোগ্য নহয়, এইবোৰ ভাৱ আঁতৰাই থৈ আমাৰ লগতে গাই আছে। আমি যেতিয়া কলেজত ফ্ৰেছাৰ্ছ বা কলেজ উইকত কালচাৰেল নাইট হয়, ষ্টেজত কোনোবাই পাৰফৰ্ম কৰি আছে আৰু তাৰ লগে লগে সকলো নহ'লেও মেক্সিমাম দৰ্শকেই মানে ছাত্ৰ ছাত্ৰীয়ে সমজুৱাকৈ গাই আছে। নিশ্চয় আমাৰ সকলোৱে সেই ধৰণৰ অভিজ্ঞতা আছে। আমাৰ গানৰ গোটেইকেইটা শাৰী মনত নাথাকিব পাৰে, কিন্তু যেতিয়া সকলোৱে একেলগে গাই থাকে এইবিলাক কথা নগণ্য হৈ পৰে। এটা গান ভাল হৈছে বুলি তাক মাত্ৰ প্ৰশংসা কৰাতকৈ আমি নিজেও যেতিয়া পাৰ্টিচিপেট কৰোঁ, আমাৰ সম্পূৰ্ণ নিজা পাৰফেকশ্যনৰ পৰা বহু আঁতৰত থকা সুৰেৰে হ'লেও আমাৰ নিজৰ প্ৰতি এটা একচেপ্টেঞ্চ আহে। সেই মুহূৰ্তবোৰত আমি গ্ৰহণ কৰিব পাৰোঁ নিজকে, আমি যেনেকুৱা ঠিক তেনেদৰেই। আমি যিবোৰ গায়ক নহয়, যাৰ সুৰ পাৰফেকশ্যনৰ পৰা শত যোজন দূৰত বা সহজ ভাষাত যিবোৰে ভালকৈ গাব নোৱাৰোঁ, তেনে এদল মানুহে যেতিয়া একেলগে কিবা গাওঁ, যিয়ে নাগাওঁ লাগিলে, যেনেকুৱাই নাগাওঁ লাগিলে, আমাৰ প্ৰত্যেকৰে ক্ৰুটিপূৰ্ণ অকলশৰীয়া হেঁপাহেৰে ভৰপূৰ হৃদয়ৰ কোনোবা এটা চুকত লুকুৱাই ৰখা হাবিয়াসবোৰে এটা কালেক্টিভ এক্সপ্ৰেশ্যন অৰ্থাৎ এটা সমূহীয়া কণ্ঠস্বৰ লাভ কৰে। আৰু এই মুহূৰ্তত আমি গাব লগাৰ কাৰণেই নাগাওঁ, আমি এটা অন্যতম গুৰুত্বপূৰ্ণ মৌলিক ধাৰণাৰ মুখামুখি হওঁ যে ইয়াত অংশগ্ৰহণ কৰিবলৈ আমি কিবা এটাত ভাল হোৱাৰ প্ৰয়োজন নাই। আমাৰ স্থান ইয়াত, এই একেলগে প্ৰাণ খুলি গাই থকা মানুহ দলৰ মাজতে। আন মানুহবোৰো আমাৰ দৰেই। আমি নিজৰ মনতে ভাবি থকাৰ দৰেই তেওঁলোকে অনবৰত আমাক জাজ কৰি থকা নাই। আমাৰ দৰে তেওঁলোকেও নিজৰ বাবে প্ৰয়োজনীয় অনুপ্ৰেৰণাৰ সন্ধানতেই আছে। ধন্যবাদ।